আহিব ইয়াত এতিয়া নহ'ব টাইমো হৈ গ'ল গুড মৰ্নিং স্যাৰ ঠিক আছে বহ এইবিলাক ৰৈ থাক এইবিলাক সব ভালকৈ ৰাখিছ নহয় চাফা চিকনকে ঠিক আছে বঢ়িয়াকৈ হ'ব মই এতিয়া গোটেই বস্তুবিলাক উলিয়াই লওঁ তাৰপিছত লাইন লাগি আছে নে নাই আছে আহিছে ন বিনামূলীয়া চাকৰি যেতিয়া আৰু বিনা পইচা চাকৰি নহয় জানো আহিবই ঠিকে আছে এতিয়া তোমাৰ কামটো কি জানাই নহয় তুমি হ'ল এছিষ্টেণ্ট মোৰ এতিয়া তুমি মাতা এক নম্বৰকে মাতা এক নম্বৰ আহি যোৱা ছাৰ দিয়াচোন তোমাৰ ফাইলখন চালো হয় ছাৰ এতিয়া তোমাক কেইটামান প্ৰশ্ন সুধো ছাৰ কওক ক'ব পাৰিবা নহয় পাৰিম ছাৰ পাৰিম হাতীৰ পেটত কি থাকে হাতীৰ পেটত কি থাকে ছাৰ তেওঁ নাজানে এনেকুৱা মোৰ মুখখন আগলৈ ক'ত থাকিলে বেছি চিঞৰি থাকে ৰ'দত থাকিলে তুমি পাছ হৈ থাকে লোৱা ছাৰ মোৰ ফাইলখন ঠিক আছে তোমাৰ ফাইলটো চালো হয় ভালে হৈছে কিন্তু ৰিজাল্ট ভালে আছে কিন্তু শুনাচোন কোৱা তুমি আগতে ক'ৰবাত চাকৰি কৰিছিলা না আগতে কৰিছিলোঁ ক'ত কৰিছিলা আমেৰিকা কিয় কাৰণে মানে তাত ফেচিলিটি কেনেকুৱা ফেচিলিটি লাগে কেনেকুৱা ফেচিলিটি মানে মোৰ সব ধৰণৰ ফেচিলিটি লাগে সব ধৰণৰ মানে মই বুজা নাই মানে তাত ফেচিলিটি মানে পানী আছে দাম কল নাই ঠিক আছে বাৰু দামকল মাৰিলে পানী ওলাই নে নেমাৰিলে পানী ওলাই দামকল নেমাৰিলে পানী ওলাই ঠিক গুড তুমি একদম মানে ধুনীয়া এনচাৰ দিছা বুজিছা তাৰপিছত হাতীৰ পেটত কি থাকে কণী ভাত খাই আহিছা নে খাই আহিছোঁ অলৰেডি নাই নহয় অলৰেডি খাই আহিছোঁ কোনো অসুবিধা নাই অসুবিধা নাই ঠিক আছে তেতিয়াহ'লে মোৰ প্ৰশ্নটো একদম পুৰা ভালকৈ দিব পাৰিব নহয় একদম ভালকৈ দিব পাৰিব নহয় এছিষ্টেণ্ট মোৰ কাৰণে চাহ কফি এখোৱা নাই দেখোন ছাৰ মোৰ কাৰণে অলপ দম দি দিয়াচোন আপুনি কি ডাঙৰ মানুহ নেকি আৰে মই চাকৰি কাৰণে আহিছোঁ চাকৰি কাৰণে আহিছে চাকৰি কথা পাতি গুচি যাওক আকৌ চাহ কফি কিহৰ লাগে কফি মানে কৈ লাভ নাই মই চাহে খাব পাৰে মই খাব নোৱাৰিম নেকি কিয় পাৰিব আপুনি মোৰ কাৰণে পানী নোহোৱাকৈ চাহ একাপ পানী চাহ কফি একো নালাগে মই খালে কিয় খাব আকৌ সেইটো কাৰণে আমাৰ পইচা খৰচ হ'ব বিনামূলীয়া চাকৰি দিছো বিনা পইচাৰ চাকৰি তথাপিও আকৌ ইমান খুৱাব লাগে নেকি নাই খুৱাব নোৱাৰিম আমি প্ৰশ্ন সুধো আৰু খেদি দিওঁ ন কি চাকৰি যদি হৈ যায় তেতিয়াহ'লে আমি লেটাৰখন লিখি দিম আৰু চাকৰি জইন দি দিলে হ'ল এতিয়া তোমাৰ ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ দিবা মাথাৰ ওপৰত কি আছে তোমাৰ মাথাৰ ওপৰত কি আছে মাথাৰ ওপৰত চুলি কেনেকৈ চুলি থাকিলে গছ আছে এইটো হাৰিলা তুমি চৰি এইটো আকৌ কি ভাষা চৰি এছিষ্টেণ্ট তুমি বুজা নাই চৰি মানে নুবুজো মানে মোৰ ভুল হৈ গ'ল এতিয়া বুজি পাইছো ভুল হৈ গ'ল এতিয়া বুজি পাইছো নে আৰে আমি এইবিলাক ইংলিছ ফিংলিছ নাজানো ইমান নহয় জানো ছাগলী ক'ত দিলে চিঞৰি নাথাকে ছাগলী ক'ত দিলে চিঞৰি নাথাকে তাৰ নাৰিকল গছৰ ওপৰত মোৰ ডিক্সনেৰী নাই দেখোন নতুনকৈ হৈছে চাগে তোমাৰ চাকৰি হৈছে মই লেটাৰখন লিখি দিছোঁ তোমাৰ আকৌ ইণ্টাৰভিউ লোৱা হ'ব যোৱা ৩২ তাৰিখে ঠিক আছে তোমাৰ নামটো তাৰ ঢিলা এয়া তোমাৰ লেটাৰ লৈ যোৱা আৰু তোমাৰ হেৰি হৈছে চাকৰি তুমি জইন কৰিব পাৰিবা যোৱা ৩২ তাৰিখৰ পৰা ঠিক আছে আমাৰ চাকৰি জানাই নহয় বিনা পইচা আৰু বিনামূলীয়া ঠিক আছে একো দাবী দুবা নাই সেইটো কাৰণে আমি তোমাৰ ওচৰৰ পৰা পইচা বিচৰা নাই কিন্তু তুমি যদি মন কৰিলে চাহ কফি খোৱাৰ কাৰণে কিবা এটা দি যাব পাৰিলা হয় কিন্তু এতিয়া দিলে দিয়া নিদিলে নাই পইচাই নাই ঠিক আছে বাৰু যেতিয়া চাকৰি পাই পেলাই চাকৰি বেপেন পাবা তেতিয়া আমাৰ কিবা কিবি কৰিলে হ'ল আৰু খুৱাই দিলে হ'ল আৰু হা মই এতিয়া আহোঁ কিন্তু যোৱা সময়ত এটা প্ৰশ্ন সুধিব লাগিছিলে এতিয়া ঘৰত গৈ কি কৰিবা ঘৰত গৈ কাম বন নাই আৰু কি কৰিম আৰু লেপটপত টিপি থাকিম মাখি মাৰি থাকিবা মাখি মাখি বহুত হৈ গৈছে ন মাখি বহুত হোৱা নাই জানো বহিব
শুবলৈ শান্তি নিদিয়ে শান্তি নিদিয়ে শুন এচিষ্টেণ্টক কৈ দিয়াচোন এই কাণৰ গুৰিত যে ফু ফুকে থাকে ভাল লাগে তেতিয়া ভাল নালাগে তেতিয়াহ'লে এইজন কি জানা মোৰ এচিষ্টেণ্ট মানে মই নাথাকিলে তেখেতে চলাই দিয়ে বুজি পাইছা সেইটো কাৰণে মই তাৰ মোৰ ওপৰতো কথা ক'বলৈ দিওঁ বুজি পাইছানে নাই এই মাজে মাজে মই তেখেতকো দিছোঁ কথা ক'বলৈ বুজি পাইছানে নাই এই ঠিক তেনেধৰণৰ কথা মানে চকী হ'ল এখন টেবুল হ'ল এখন মানুহ হ'লো দুজন সেইটো কাৰণে তেখেতক থিয় কৰাই ৰাখিছোঁ অলপ মই ধৰি লওক সৰু মানুহতো তেখেত ডাঙৰ মানুহ সৰু মানুহক কঁকাল চকাল লাগেতো আৰু ডাঙৰ মানুহক কঁকাল চকাল নালাগে সেইটো কাৰণে ডাঙৰ মানুহজনক থিয় কৰাই ৰাখিছোঁ আৰু সৰু মানুহজন বহি আছোঁ বুজি পাইছা আপুনি পিন্ধিছে 10 টকীয়া চশমা এচিষ্টেণ্ট পিন্ধিছে 120 টকীয়া চশমা লেভেল আছে লেভেল আজিকালি এচিষ্টেণ্ট কাক কয় হয় নেকি পিছে ছাৰ মই আহোঁ ঠিক আছে যোৱা আমি গৈ থাকোঁ আৰু হ'ব দিয়া যোৱা